আজি যেহেতু 12 সেপ্টেম্বৰ আৰু মাধৱদেৱৰ তিথি আছে সেয়ে আমি তিনিজনী এতিয়া ধুনীয়াকৈ ওলাই গৈ আহিছো আৰু আপোনালোককো দেখাই থাকিম ভিডিঅটো লাষ্টলৈকে কন্টিনিউ কৰি গৈ থাকিব এফালে এতিয়া আমি তিনিজনী আহি আছো ন এনে আমাক কেনেকুৱা লাগিছে কবচোন বাৰু কমেন্ট এটা কৰি কোন আৰু স্কুলখন যেহেতু ওচৰতে সেইকাৰণে আমি খুচকাহি আহি গলো আৰু তাত বহুত আহিব আমাৰ লগৰটো এজনীকে সবকে দেখাম আৰু সিহঁতে ধুনীয়াকৈ হৈ আহিব আমি আহিছো ন আমাক বান্দৰী লাগে যিমান ধুনীয়াকৈ ষ্টাইল কৰি আহিলেও দেখাইছো আপোনালোকে চাই থাকক আমি তিনিজনী আহি আছো গাইছ কিন্তু ৰাস্তাটো বহুত বেছি বেয়া এয়া বৰষুণ পৰি গোটেই বোকা একদম পুৰা মেখেলা চেখেলা দাঙি লৈছো আহি আছো ন বহুত বোকা ৰাস্তাটো বহুত বোকা ইমান বোকা এইটো গৌবাত এফালে আহিলো আমি ৰাস্তা দি ঘূৰি নগলো আৰু পৰিবা দেই ধুনীয়াকৈ একদম খোজকাঢ়ি আহি একদম পুৰা বেয়া ৰাস্তা পাৰ কৰি আহি এতিয়া আমি তিনিজনী পাইছোহি তাৰপিছত ইফালে লগৰ এজনী আহিছে তাইক ফোন কৰি আছো তাই পালেহি মাতি আছে আমি মিছা কথা কৈ আছো পালোহি বুলি কিন্তু আমি এতিয়ালৈকে পোৱাগৈ নাই এইটো চবৰে অভ্যাস ন ক পালেহি খুলিলে মিছাকৈ এটা কৈ দিম আৰু এনেকৈ বোলে ভিডিঅ' কৰি ধপকৈ বোলে পৰিব লাগে কি হ'ব বাৰু মোৰ মই ঘৰলৈ যামগৈ তোমালোক দুজনী যাবা ইমান ৰাস্তা বেয়া এই তলদিন আমি যা পৰিবি ধুনু লাহেকৈ আহ এইফালে এনেকৈ সোমাই গৈ এইখিনি ওলাই আহা ইমান বোকা এসোপা আহিবলৈ নোৱাৰি ৰাস্তাটো ইমান বেয়া হা এইখনে আমাৰ স্কুল ইয়াত আমি 2 বছৰ পঢ়িছো ক্লাছ 9 আৰু 10 আহি পাইছোহি এজনী প্ৰিয়ংকা ক গাইজ এতিয়া ধুনীয়াকৈ স্কুলৰ ভিতৰলৈ সোমাই আহিলো আমি প্ৰসাদহে লৈছো ধুনীয়াকৈ পলিথিনত ভৰাই ন আগতে খাই লওঁ তাৰপিছত নাম গাম যদি বিশৃংখলা হয় তেতিয়া সকলোৱে মানিজ্য পাব মানে कौन है ये लोग বেলেগে নাম গাই আছে গাই সবে খাই আছে নামৰ কম্পিটিশন হৈছে গাইস আমি গৈ চাই আছো
ঘৰলৈ যাংগে এতিয়া। আমি ধুনীয়াকৈ এতিয়া ফটো চটো উঠি ল'লোঁ। তাৰপিছতে এতিয়া আহি আছোঁ, পকা ৰাস্তা শেষ কৰিম এতিয়া, আকৌ ক'ৰবাতটো পাম, যেনে তেনে পাৰ হ'ব লাগিব আৰু। তুমি ব্লগ ষ্টাৰ্ট কৰিলে একো এটা নোকোৱাই, কোৱা তুমি, কোৱা কিবা এটা। গাই যা ঘৰ পালোহি, মা বাচ্ছা আছে আহিম আহিম বুলি। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।